এয়া মই দহি বটিবলৈ লৈছোঁ। এনেকৈ চাদৰখন পাৰি লৈ তাৰপিছত তাৰ ওপৰত গাৰু দিছোঁ। দি কিনে তাৰপিছত ইয়াতে মই সূতাৰে বেজি সূতাৰে এনেকৈ 3টা গাঁঠি দি লৈছোঁ। 3টা গাঁঠি দিয়াৰ পিছত তাৰপিছত মই সূতাকেইডাল ধুনীয়াকৈ দিম। দি কিনে আকৌ তাতে মই 3টা গাঁঠি দিম। আপোনালোকে চাই থাকক কেনেকৈ কৰি আছোঁ, তেতিয়া ভালকৈ বুজি পাব। এনেকৈ দি পেলাই মই ইয়াতেও আকৌ 3টা গাঁঠি দিম যাতে খুলি নাযায়। আৰু মই ইয়াত দহি ৰাতিহে গুঠিছোঁ, বাকী মানে সময় নাপাওঁ, বাকী টাইমত মই সময় নাপাওঁ, সেইকাৰণে ৰাতি উঠিছোঁ। আৰু এনেকৈ দুখিনি লৈ কেনে মই এনেকৈ তলেৰে বৰ ধুনীয়াকৈ 3টা গাঁঠি দিম। আৰু এনেকৈ 3টা গাঁঠি দিম, খুলি নাযাবৰ কাৰণে 3টা গাঁঠি দিয়া হৈছে। চাই থাকিলে বুজি পাব বাৰু। ভিডিঅ'টো লাষ্টলৈ চাব, শেষলৈ চাব, যাতে কেনেকৈ কৰিছোঁ বুজি পায় আপোনালোকে। গাঁঠি দিয়া হৈ গ'ল। এতিয়া ধুনীয়াকৈ সমানকৈ যিমানখিনি মানে দীঘল লাগে চাই পেলাই কাটি দিলেই হ'ল। ইয়াতে মই অলপমান বেছিকৈ দীঘল ৰাখিছোঁ। এইখন যাৰ চাদৰ হয় তাই বোলে বেছি দীঘলকৈ লাগে, সেইকাৰণে অলপমান মই বেছি দীঘলকৈ ৰাখিছোঁ। আপোনালোকে ভালকৈ বুজি পাবৰ কাৰণে আৰু মই গাঁঠি দেখাই আছোঁ, চালেই হ'ল। এটাত বুজি নাপাবও পাৰে, সেইকাৰণে আৰু এটা গাঁঠি দেখাই আছোঁ, চাই থাকিলেই হ'ল। সেইকাৰণে মানে ভিডিঅ'বিলাক শেষলৈ চাব লাগে, যাতে বুজি পায় নিজে কৰিব পাৰে। সেইটো কাৰণে শেষলৈ চাব লাগে কেনেকৈ কৰিছোঁ কি। এইটো ভিডিঅ' অলপমান ওচৰৰ পৰা লৈছোঁ যাতে বুজি পায়। আৰু লগতে এটা কথা কৈ দিওঁ, মই এই চেনেলটো নতুনকৈ খুলিছোঁ। আপোনালোকে যোনে যোনে চাই মানে লগতে ছাবস্ক্ৰাইব কৰি দিলেও ভাল পালোঁ হয়। যদি ভাল লাগে ভিডিঅ'বোৰ তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভাল নালাগে নকৰিলেও হ'ব, কথা নাই। নতুনকৈ খুলিছোঁ বাবে ক'লোঁ। এয়া হৈ গ'ল, দুটা এক সমান কৰি কিনে কাটি দিলোঁ। এতিয়া চাগে আপোনালোকে বুজি পাইছে কেনেকৈ বনাই। এইখন হ'ল এতিয়া গোটেই কাপোৰযোৰ দহি গঠা হৈ গ'ল। হৈ যোৱাৰ পিছত এয়া লাষ্ট দেখাইছোঁ মই। কেনেকুৱা হৈছে কমেণ্টত জনাব সকলোৱে। আজিৰ কাৰণে বাই বাই।